আজি আমাৰ যি এক্স বি এল টি আগত বি এল টি আছিলে যিসকলে বড়ো জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিলে সেইসকলে 2003 চনত চুক্তি কৰি এক্স বি এল টি হ'ল আৰু এক্স বি এল টিয়ে ৰাজনৈতিকভাৱে সামাজিকভাৱে বিভিন্ন দিশত তেখেতসকলে কাম কৰি আছে কিন্তু আজিৰ সময়ত এক্স বি এল টিৰ যিখিনি আমাৰ লিডাৰসকল আছে সেইসকলে অনুভৱ কৰিছে যে বি এল টিৰ এটা সংগ্ৰামী ইতিহাসটো জীৱিত কৰি ৰাখিবৰ কাৰণে এই এটা ইতিহাস হয় এটা ভৱন ইয়াত নিৰ্মাণ কৰিব লাগে আৰু এই ভৱন কাম গেষ্ট হাউচৰ নিচিনা হ'ব কাৰণ এক্স বি এল টি আপাৰ আছামতে হওক বা আমাৰ ধেমাজিতে হওক কাৰ্বি আংলং চবতো আছিলে সেইসকলে বিভিন্ন সময়ত কোকৰাঝাৰত আহিলে থাকিবলৈ হোটেলত থাকিব লাগে বা গেষ্ট হাউচ কেতিয়াবা নাপায় তো সেইকাৰণে এক্স বি এল টিৰ নামতে এটা ভৱন নিৰ্মাণ কৰাৰ কথা কৈছে অলৰেডি 1 কোটি টকা ইয়াৰ কাৰণে চেংচনৰ প্ৰচেছ কৰা হৈছে আৰু চেংচনটো হৈ গ'ল তো 1 কোটি টকাৰ এটা ভৱন নিৰ্মাণ কৰিব আমি বড়ো জনগোষ্ঠী বহুত সময়ৰ পৰাই ক'ব লাগিব যে যিসকলে সংগ্ৰাম কৰি বড়ো সাহিত্য সভাই সংগ্ৰাম কৰি বড়ো ভাষা সংস্কৃতি বড়ো লিপি আনিব পাৰিছে পিটিচিও সংগ্ৰাম কৰি উদিয়াচল নামৰ এটা আন্দোলন আৰম্ভ কৰিছিলে পিছত নিখিল বড়ো ছাত্ৰ সন্থাই আন্দোলন কৰি বড়োলেণ্ডৰ আন্দোলন কৰি 1993 BSc চুক্তি হৈছিলে ইয়াৰ পিছত পুনৰ আজিৰ সময়ত আমি ক'ব লাগিব বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা এক্স বি এল টি NDP সবে মিলি যিটো এটা ৰাজনৈতিক সংগ্ৰাম এই সংগ্ৰামটো 2020 চনত আৰু তৃতীয় চুক্তি হৈ পেলাই আজিৰ সময়ত আমি এটা শান্তি পৰিৱেশ পাবলৈ সক্ষম হৈছোঁ আমি সকলো জানো সংঘৰ্ষ আৰু নিৰ্মাণ এইটোৱে হ'ল সংগ্ৰামৰ ইতিহাস বিশ্বত যোনে সংগ্ৰাম কৰিছে ই প্ৰথমতে সংগ্ৰাম কৰিছে দেশ স্বাধীনতাৰ কাৰণে হওক জাতি স্বাধীনতাৰ কাৰণে হওক পিছত সি নিৰ্মাণ কৰিছে আৰু আজি নিৰ্মাণৰ সময়ত আমি এই কথাটো আমি উপলব্ধি কৰিছোঁ আৰু এক্স বি এল টিৰ নেতাসকলে কোৱাৰ নিচিনা 1 কোটি টকাৰ ভৱন এই কাৰগাঁৱত আমি নিৰ্মাণ কৰিবলৈ ঠিক কৰিছোঁ আৰু লগে লগে মই ক'ব বিচাৰিছোঁ যে এক্স বি এল টিৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট বীৰ চিলাগাং ডাঙৰীয়াৰ নামত তেখেতৰ যিটো ষ্টেচু এইটো নিৰ্মাণ কৰা পাৰ্ক ডেভেলপ কৰাৰ লগতে বীৰ চিলাগাং ডাঙৰীয়াৰ নামত 40টা সমষ্টিত 5 কোটি টকাৰ আমাৰ ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি আছে অলৰেডি 12খন ষ্টেডিয়াম চেংচন কৰা হৈ গ'ল যাহাতে তেখেতৰ যি অৱদান তেখেতৰ মহান চিন্তা এইটো যাহাতে আহি থকা প্ৰজন্মই ভালকে বুজি পায় আৰু একে সময়তে আমাৰ এক্স বি এল টিৰ কিছুমান মাৰ্টিয়াৰ সেই সংগ্ৰামত হোৱা ৰৈ গৈছিলে তেখেতসকলক আমি এটা ফেজ অহা 12 জুনত আমি এক্সগ্ৰেছিয়া দিবলৈ গৈ আছোঁ আৰু এক্স বি এল টিৰ কিছুমান লিডাৰ বা কেডাৰ এই সময়ত 50,000 কোটি টকা দিছিলে কিন্তু প্ৰায় 300তকৈ অধিক নাম বাদ পৰি গৈছিলে আজি তেখেতসকলে অনুৰোধ কৰিছে অহা 12 জুনৰ ভিতৰত সেই 300 জনকো 50,000 কৰি তেখেতসকলক দিয়া হ'ব আৰু একে সময়তে আজি এক্স বি এল টি ৱেলফেয়াৰ ছ'চাইটিয়ে বহুতখিনি কোঅপাৰেটিভ ছ'চাইটি তেখেতসকলে ৰেজিষ্টাৰ কৰিছে কাৰণটো হৈছে যিসকল সংগ্ৰামী এই সময়ত সংগ্ৰামত আহিছিলে কোনোবা ৰাজনীতিত গ'ল কোনোবা বিজনেছ কৰিলে কোনোবা ঘৰত চাকৰি এটা দুটা পালে কোনোবা পোৱা নাই কিন্তু সংগ্ৰামৰ ইতিহাসটো যাহাতে পৰৱৰ্তী সময়ত আহি থকা প্ৰজন্মই যাহাতে ইয়াৰ ওপৰত এটা বেলেগ এটা দৃষ্টিভংগী ল'ব লগা নহয় সেইকাৰণে প্ৰত্যেকজনে যাহাতে সংস্থাপন হয় প্ৰত্যেকজনে যাহাতে সুস্থ এটা শৰীৰ লয় নিজৰ পৰিয়ালৰ লগতে জাতিটো কেনেকৈ আগুৱাই নিব বিচাৰিছিলে সেই কামখিনি কৰি যাব পাৰে সেইটো লক্ষ্য ৰাখি এক্স বি এল টিয়ে যিখিনি কোঅপাৰেটিভ ছ'চাইটি ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে প্ৰত্যেকটো কোঅপাৰেটিভ ছ'চাইটি ট্ৰেইনিং দিয়া তেখেতসকলৰ বিভিন্ন এক্টিভিটিৰ কাৰণে বিটিআৰ চৰকাৰে আমি ফাইনেন্সিয়েল ছাপৰ্টটো কৰি যাম আজি শাৰীৰিক অলপ সমস্যা আছিলে সেইকাৰণে মই ঠিক কৰি লৈছিলোঁ যে ৰাজনীতিৰ কথা নকওঁ কালিৰ পৰা ক'ম গতিকে আজি আপোনালোকে মোক মাফ কৰি দিয়ক সদায়তো ৰাজনীতিৰে কথা কওঁ আজি এক্স বি এল টিৰে কথা ক'ব আহিছোঁ গতিকে অহাকালিৰ পিছত মই ৰাজনীতিৰ কথাটো আকৌ ক'ম কাৰণ ৰাজনীতিত আছোঁ যেতিয়া সদায় ৰাজনীতিৰ কথাই কওঁ আপোনালোকে ৰাজনীতিয়ে সুধি থাকে গতিকে ৰাজনীতিৰ ঊৰ্ধত বা ৰাজনীতিৰ বাহিৰত আমি মানুহ হয় তো সেইকাৰণে মানুহ হিচাপেও কেতিয়াবা চিন্তা কৰোঁ কথাবিলাক এইকাৰণে ৰাজনীতিৰ কথাটো আমি অহাকালিৰ পৰা পাতিম আমাৰ যিহেতু আপোনালোকে এক্স বি এল টিয়ে শাসন কৰিছে এই সময়তে আপুনি ভৱন নিৰ্মাণ কৰিব নোৱাৰিব কি ক'ব তাৰমানে এক্স বি এল টি আপোনালোকে যিটো নামাকৰণ যিটো এক্স বি এল টি
আনিছে নামাকৰণ এই হিচাপতে আমি সেইটোৱে আমি ক্লিয়াৰ কৰিম মানে হয় আমাৰ যিটো BTC আমাৰ দিনত যিটো চলাইছিল এইটো BLT বুলি মানে ধৰি লয় মানুহবিলাকে একচুৱেলি BPF পাৰ্টিহে চলাইছে কিন্তু আমাৰ যিবিলাক BPF পাৰ্টিৰ আছিল লিডাৰবিলাক BLTৰে হয় এতিয়া আমি আজিৰ দিনত যিটো আমি XBLTৰ যিটো ভৱন সেইটো উদ্বোধন কৰিলে ফাউণ্ডেশ্যন কৰিলে সেইটো আমি আগত কৰিব পৰা নাই নহয় আমি কৰা নাই কিয় কৰা নাই আমি বড়োসকলৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছোঁ এই সংগ্ৰামৰ জৰিয়তে আমি BTC আমি অলৰেডি পাইছে আপোনালোকে চবেই জানে BTCটো হ'ল এটা সংবিধানিক এটা আমাৰ BTT হয় এই হিচাপতে আমাৰ যিটো সংগ্ৰাম এই সংগ্ৰামৰ আমাৰ গোটাই বড়োসকলৰ বা আমাৰ এই বড়ো BTT অঞ্চলত যিমান জাতীয় জনগোষ্ঠী আছে তেখেতৰ কাৰণে আমাৰ উন্নতি কৰাৰহে আমি মূল দায়িত্ব আছিল আমাৰ এই হিচাপতে আমি নিজে চৰকাৰ চলালেও আমি নিজৰ যিটো ভৱন আমি কৰি লোৱা নাছিলোঁ তাৰমানে আমি ঠিক তেনেকৈ অনুভৱ কৰা নাছিলোঁ এই হিচাপতে আমি কৰা নাই আৰু নিজৰ দিনত কৰি ল'লে কোনোবা কিবা ক'ব পাৰে আমাক চবেই নিজে লৈছে হাবি যাবি ঠিক তেনেকৈ ক'ব পাৰে সেই হিচাপতে আমি একচুৱেলি আমি কৰি লোৱা নাই এইবাৰ আমি চিন্তা কৰিছোঁ মানে আমি নিজে XBLT ৱেলফেয়াৰ কোঅপাৰেটিভ ছ'চাইটিৰ আমি নামাকৰণ হিচাপে আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ ইয়াৰে মই নিজে চেয়াৰমেন এই চেয়াৰমেন হিচাপে মই আমাৰ কলিগ যিটো আছে কমিটি এই কমিটিৰ মাজত আমি আলোচনা কৰিছোঁ আমাৰ BLT কি বস্তু আমাৰ জেনেৰেশ্যনবিলাকতো নাজানিব পিছত আমাৰ BLT বিলাকে বাঢ়ি নাযায় শেষে হ'বলৈ গৈ আছে কোনোবা এটা দিনত শেষে হ'ব সেইটো কাৰণে আমাৰ BLT বিলাকে যথেষ্ট বড়োসকলৰ কাৰণে বড়োলেণ্ডৰ কাৰণে বহুত অৱদান আছে আমাৰ এই হিচাপতে আমি চিন্তা চৰ্চা কৰিছোঁ আমাৰ মাজত আলোচনা বিলোচনা কৰি এটা বড়োজিত যাতে থাকি যায় এই হিচাপতে আমি ভৱন XBLTৰ ভৱন এই নামকৰণ হিচাপে আমি আলোচনাত মাধ্যমত এটা ফাইনেল ডিচিশ্যন আহিছে এই ফাইনেল ডিচিশ্যন মতে আমি আমাৰ এতিয়া BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াত তাতে আমি এটা মেমৰেণ্ডাম দিছোঁ এই মেমৰেণ্ডাম দিয়াৰ লগে লগে তেখেতে আমাৰ যিটো মেমৰেণ্ডাম একদম ইজিভাৱে আঁকোৱালি লৈছে একচেপ্ট কৰিছে এই হিচাপতে আজি দিনটো 28 তাৰিখ আজি মে 28 তাৰিখ এই 28 তাৰিখ দিনটো একদম শুভ দিন মানে গৃহ প্ৰৱেশ আৰু এই কিবা ইয়াত আৰু দিন তাৰিখ আছে লগ্নটো আজি আছে এই হিচাপে আমি প্ৰমোদ লগৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি আজি দিনটো ঠিক কৰা হৈছে এই হিচাপতে আমি একদম তেখেতক আমি বহুত ধন্যবাদ আমি দিবই লাগিব তাৰ দ্বাৰাই আমি আজি একদম ফাউণ্ডেশ্যন ষ্টন লে আমি কৰিবলৈ সক্ষম হ'ল আমি ফাউণ্ডেশ্যন লে কৰিব পাৰিছে তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছে তেখেতৰ জীৱনটো দীৰ্ঘায়ু হওক তাকে আমি কামনা কৰিছোঁ এইখিনি